নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল পজিটিভভাইবছলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' আৰু মই মোৰ এই প্ৰথম ভিডিঅ'টোত আপোনালোকৰ মাজলৈ এটি সুন্দৰ কাহিনী লৈ আহিছোঁ। মোৰ অনাগত ভিডিঅ'বোৰত আমাৰ ব্যক্তিগত জীৱনত প্ৰয়োজন হোৱাকৈ বা লাভান্বিত হোৱাকৈ মই আপোনালোকৰ মাজলৈ motivational কাহিনী, motivational কিছুমান কথা, motivational কিতাপ, motivational আত্মজীৱনী এনে দিশবোৰ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম বুলি আশা দিলোঁ। এতিয়া আহক কাহিনীৰ মাজলৈ। কাহিনীটো লিখিছে স্পিটহেগান নামৰ এজন আমেৰিকানে। তেওঁ লিখিছে, সেইদিনা মোৰ মায়ে আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে ৰাতিৰ আহাৰ ৰান্ধিছিল। সেইদিনা পুৱাৰ পৰা গধূলিলৈকে মা ইমান ব্যস্ত হৈ আছিল যে গধূলিপৰলৈ তেওঁ অতিশয় ক্লান্ত হৈ পৰিছিল। সেই অৱস্থাতে তেওঁ ভাত ৰান্ধিবলগীয়া হৈছিল। যথাসময়ত দেউতা আহি খোৱাৰ টেবুলত বহিল। মায়ে দেউতাৰ সন্মুখত আহাৰৰ থালখন থলে। থালখনত আছিল এটুকুৰা টোষ্ট আৰু কাষত অলপমান জাম। টোষ্টখন ইমান বেছি পৰ হেৰেকা হৈ গৈছিল যে সি দেখিবলৈ এটুকুৰা ডাঙৰ এঙাৰৰ নিচিনা হৈছিল। একেষাৰে ক'বলৈ গ'লে টোষ্টটো পৰি যোৱাৰ ফলত সি খোৱাৰ বাবে অনুপযোগী হৈ পৰিছিল। টেবুলত বহা মোৰ বাকী বাই ভনীবোৰে টোষ্টটো লক্ষ্য কৰিবনে নাই আৰু সিহঁতে কি মন্তব্য কৰিব সেই কথা জানিবলৈ মোৰ মনত তীব্ৰ কৌতূহল জাগিল। কিন্তু দেউতাই একো মন্তব্য নকৰি দেই যোৱা টোষ্টটো খাবলৈ আৰম্ভ কৰিলে আৰু মই হোমৱৰ্ক কৰিলোঁ নে নাই সেই কথা মোৰ পৰা জানিবলৈ বিচাৰিলে। দেউতাৰ প্ৰশ্নৰ উত্তৰত মই কি ক'লোঁ সেই কথা মোৰ মনত নাই, কিন্তু এটা কথা অতি স্পষ্টকৈ মনত আছে যে দেউতাই যিটো দেই যোৱা টোষ্ট খালে সেই টোষ্টটো দেউতাক দিবলৈ পাই মায়ে বাৰম্বাৰ দেউতাৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। আৰু মাৰ ক্ষমাৰ উত্তৰত দেউতাই তেওঁক যিটো কথা ক'লে সেই কথা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। দেউতাই শান্তভাৱে মাক ক'লে, তুমি নিজকে দুখী বুলি ভাবি মনোকষ্ট পোৱাৰ কোনো দৰকাৰ নাই। মই মাজে মাজে দেই যোৱা টোষ্ট খাবলৈ ভাল পাওঁ। দেউতাৰ কথা শুনি মই স্তম্ভিত হৈ গ'লোঁ। ৰাতি শুবৰ সময়ত দেউতাক শুভৰাত্ৰি জনাবলৈ গৈ মই তেওঁক সুধিলোঁ, দেউতা, বেছিকৈ পুৰাৰ ফলত এঙাৰ যেন হোৱা টোষ্ট খাবলৈ সঁচাকৈ তুমি ভাল পোৱানে? দেউতাই মোৰ কান্ধত হাত এখন থৈ ক'লে, তোমাৰ মায়ে গোটেই দিনটো খন্তেক জিৰণি নোলোৱাকৈ বহুত ঘৰুৱা কাম কৰিব থাকিব লগা হৈছে। দিনটোৰ শেষত বেচেৰি প্ৰায় আধা মৰা হৈছে। তদুপৰি দেই যোৱা এখন টোষ্টে কাৰো একো অপকাৰ নকৰে। আচলতে কিহে অপকাৰ কৰে তুমি সেই কথা জানানে? মই নীৰৱেৰে দেউতাৰ মুখলৈ চালোঁ। দেউতাই ক'লে, কঠোৱা বাক্যই। দেউতাই আকৌ ক'বলৈ ধৰিলে, কোনো কামেই সম্পূৰ্ণ নিখুঁত নহয়। মই নিজৰ কথাকেই কওঁ। মই কোনো এটা কামেই আজিলৈকে নিখুঁতভাৱে কৰিব পৰা নাই। মোৰ নিজৰ বহুতো দুখ ক্ৰুটি আছে। মই আন সকলো মানুহৰ দৰেই আত্মীয় স্বজনৰ জন্মদিন পাহৰি যাওঁ, কিন্তু জীৱনৰ অভিজ্ঞতাৰ পৰা ভালকৈ শিকিছোঁ। মানুহৰ লগত এটা সুন্দৰ, সুস্থ আৰু স্থায়ী সম্পৰ্ক গঢ়ি তুলিবলৈ হ'লে আমি মানুহৰ দুখ ক্ৰুটি আৰু অসম্পূৰ্ণতাবোৰক গ্ৰহণ কৰিবলৈ শিকিব লাগিব। আমি সকলো মানুহ একেই নহয়। পৰস্পৰৰ মাজত থকা সেই পাৰ্থক্যবোৰ আমি ভাল পাবলৈ শিকিব লাগিব। জীৱনটো ইমানেই চুটি যে তাত অনুশোচনাৰ কোনো স্থান নাই। সকলোৱে এটা শান্তিপূৰ্ণ জীৱন বিচাৰে আৰু সেই শান্তিপূৰ্ণ জীৱন পোৱাৰ এটা প্ৰধান উপায় হৈছে আমাক সুখ শান্তি দিয়া মানুহবোৰক ভাল পোৱা আৰু অশান্তি দিয়া মানুহবোৰক ক্ষমা কৰি দিয়া। কাহিনীটোৰ ইমানখিনিয়েই আছিল। আশা কৰোঁ আপোনালোকৰ সকলোৰে এই কাহিনীটো ভাল লাগিল। কাহিনীটো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিল। আজিলৈ ইমানেই। পাছত পুনৰ আকৌ এটি সুন্দৰ কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিম বুলি কথা ৰাখিলোঁ। ধন্যবাদ।